Hey guys, it's me Pallab Pathak আৰু আপোনালোক চাই আছে মোৰ ইউটিউব চেনেল মাটিৰ মানুহ মই পল্লৱ পাঠক আৰু আজি আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি আমি যাবলৈ ওলাইছোঁ শ্ৰীসূৰ্যৰ পিকনিকৰ বাবে তো বলক মোৰ লগত শ্ৰীসূৰ্যৰ পিকনিকত অকল চাওক না শালগছৰ মাজে মাজে কি এক মনোহা পৰিৱেশ আৰু এই মনোহা পৰিৱেশ আগত লৈ আমি গতি কৰিলোঁ শ্ৰীসূৰ্য পাহাৰলৈ বুলি আৰু বন্ধুসকল আজি আপোনালোকক মই শ্ৰীসূৰ্য পাহাৰৰ এনেকুৱা কিছুমান নেদেখা ঠাই দেখুৱাম আৰু নজনা কথা জনাব চেষ্টা কৰিম তো সেইকাৰণে মোৰ ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে আচল মজা পাব ৱাও তামাম ডাইলগ শুনি দি দিলোঁ তো বন্ধুসকল আহক মোৰ লগত শ্ৰীসূৰ্য পাহাৰলৈ বুলি আৰু বন্ধুসকল চাওক না আগৰ ৰঙা গাড়ীখন কি দৌৰি আছে আৰু সেই ৰঙা গাড়ীৰ পৰা মনত পৰিল যে তলৰ ছাবস্ক্ৰাইব বটনটো ৰঙা হয়তো সেইটোও টিপি দিব অলপমান গাত মানে এনাৰ্জি ফিলিংছটো আহি যাব বন্ধুসকল ফাইনেলি আহি পালোঁ শ্ৰীসূৰ্য পাহাৰলৈ কিন্তু আগত চোন পুলিচ বাপৰে আজিকালি দেশৰ যি পৰিস্থিতি পুলিচ দেখা পালে ভয় লাগি যায় কিন্তু টেনশ্যনৰ কোনো কথা নাই সিহঁতে আমাক যাব দিলে কেৱল সুধিলে যে ক'ৰ পৰা আহিছে কিয় আহিছে আৰু সেইখিনি সুধিয়ে আমাক যাবলৈ দিলে আৰু আমি এতিয়া শ্ৰীসূৰ্য পাহাৰৰ ভিতৰলৈ সোমাই আহিলোঁ বনভোজলৈ যাওঁ এইখন চোন আমাৰে গাড়ী আৰু এইজন হৈছে মোৰ স্বপ্ন এলেকাখৰ তুমিয়ে জোনাক পেজৰ জন্মদাতা স্বপ্ন এলেকাক তেখেতে বাৰু কি কৰিছে আহকচোন তেখেতৰ পিছে পিছে যাওঁ বাকী মানুহবিলাকক চাওঁ আৰু এয়া কোনোবাই কেৰাহী দাঙিছে কোনোবাই চব্জি কাটিছে একদম সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু আমাৰ স্বপ্ন এলেকাকেইটা ক'ত গ'ল আৰু এইজন ভিডিঅ' বনাই আছে আৰু এইটোৱে কেৰাহী অকণমান পিছত মাংস বনাব এইটোত বন্ধুসকল ইহঁতে এইফালে কি কৰিছে চাওঁ আৰু ইফালে ইহঁতে ব্ৰেডত জেলি লগাই আছে আৰু বন্ধুসকল জেলিৰ ৰঙৰ ৰঙা তলত ছাবস্ক্ৰাইব বটনটো ৰঙৰ ৰঙা তলত ছাবস্ক্ৰাইব বটনটো টিপি দিব কাৰণ তেতিয়াহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ অলপমান মানে এনাৰ্জি পাব তো বন্ধুসকল ইহঁতৰ ব্ৰেডত জেলি লগা মচুনটো দেখা পাই মানে লোভ লাগি গ'ল তো ক'ত থৈ দিয়ে তাকে চাওঁ আৰু মনে মনে ইয়াৰ পৰা এখন লৈ ল'ব লাগিব আৰু নে কি কয় আৰু বন্ধুসকল ইয়াৰ পৰা এখন ল'বৰ বাবে হাতখন মেলিলোঁ কোনেও দেখা নাই মজাকৈ এখন লৈ ল'লোঁ ব্ৰেড আৰু এখন মায়ে দিওঁ নে কি কয় বন্ধুসকল আৰু মই ব্ৰেড খোৱা কোনোবাই দেখিছে নেকি নাই কোনেও ব্ৰেড লোৱা দেখা নাই আৰু এতিয়া চাওক বাকীবোৰে বাৰু কি কৰি আছে বাকীবোৰে পূৰা ব্ৰেড মাৰি দিয়াত ব্যস্ত হৈ আছে আৰু এখন প্লেটত পূৰা ব্ৰেড লৈ আছে আৰু ইয়াৰ পৰা এখন লৈ লওঁ নেকি কি কয় বন্ধুসকল মাছ মাংস পূৰা ধুই আছে আৰু আপোনালোকৰ যদি শ্ৰীসূৰ্য পাহাৰলৈ পিকনিক খাবলৈ আহে আপোনালোকৰ পানীৰ ব্যৱস্থা কৰা নাই তেনেহ'লে টেনশ্যনত মোৰ ঘুমৰ কোনো প্ৰয়োজন নাই ইয়াতে আছে খোৱা পানীৰ সুব্যৱস্থা এই ডাঙৰ চাৰিটা ড্ৰামত পানী ভৰোৱা হয় কিন্তু এই পানীবিলাক ক'ৰ পৰা ভৰোৱা হয় আজি আপোনালোকক দেখুৱাম চাওক এইডাল পাইপেৰে এনেকৈ আহি ওপৰলৈ উঠাই দিয়ে পানীবিলাক বন্ধুসকল ইয়াৰ পৰা অগ্নি দেৱতাক এটা সেৱা কৰিলেও দিয়ক কাৰণ অগ্নি দেৱতাৰ সুদৃষ্টি থাকিলেহে আমি খানা খাবলৈ পাম আৰু এইবিলাক এতিয়া হয়তো দালি হ'ল আৰু এতিয়া মাংস বহাব আৰু বাকীবিলাকে কি কৰি আছে আপোনালোকক মই দেখুৱাম চাওক এইফালে বাকীবিলাকে একদম স্পীডত চব্জি কাটাত ব্যস্ত হৈ আছে আৰু চব্জি কাটাৰ লগে লগে চলি আছে ডেন্স বালা হৈ যাইছে টান গাছালা কিন্তু মই গানটো আপোনালোকক শুনাব নোৱাৰিম ইউটিউবে দি দিব কপিৰাইট ষ্ট্ৰাইক আৰু বন্ধুসকল কিমান আপোনালোকক খানা দেখুওৱা মাহক এপাক ফুৰি আহোঁ নে কি কয় বন্ধুসকল তেতিয়াৰ পৰা অহাৰ পৰা ভালকৈ কথা এটা ক'ব পৰা নাছিলোঁ কাৰণ তাতে মানে বেকগ্ৰাউণ্ডত যিবোৰ গান বাজিছিল মানে সেই গানবিলাক মানে মই কথা কোৱাতে বেকগ্ৰাউণ্ডত যদি বাজি থাকে তেতিয়া ইউটিউবে এক ছেকেণ্ডত চিন্তা নকৰাকৈ কপিৰাইট দি দিব চ' সেইকাৰণে তাতে কথা ক'ব পৰা নাছিলোঁ আৰু এতিয়া আহিলোঁ আহি মানে ইয়াতে বহুত ঠাই চালোঁ আপোনালোকক হয়তো আগত দেখুৱালোঁ খানা দেখুৱালোঁ
কিন্তু এতিয়া আহি থাকোঁতে এটা মোৰ বহুত দুখজনক ঘটনা ঘটিল মানে ভিডিঅ' কৰি থাকোঁতে শিলৰ ওপৰত মানে মোৰ মোবাইলটো আচলতে ট্ৰাইপডৰ পৰা পৰি গ'ল আৰু পৰি যায় টেম্পাৰখনৰ লগতে আৰু তলত থকা গ্লাছখনো ফাটি থাকিল চ' নাজানো মোৰ ভিডিঅ' কোৱালিটি বা কেনেকুৱা হয়তো বেয়া হ'ব পাৰে চ' বেয়া নাপাব আৰু কি এতিয়া মই দুখজনক ঘটনাটো ক'লোঁ চ' আপোনালোকে হয়তো ভিডিঅ'টো বেয়া হ'ব পাৰে ত' একো মন নকৰিব আৰু বাকী ভিডিঅ'টো আপোনালোকৰ বন্ধুলৈ শ্বেয়াৰ কৰি দিব চাপৰে তাম চেল্ফি উঠি আছে পূৰা চেল্ফি লৈ ল'লে একদম আৰু ইফালে তাৰপৰা আমাৰ জ্ঞান ভাই মানে পূৰা মানে ফটো মাৰি আছে চ' এই চাব পাৰে তামাম ফটো মই ক'ব নহয় কিবা মজা একদম মজা লাগিল আৰু এই চাব পাৰে আমাৰ জ্ঞান ভাই তামাম প'ষ্ট দি আছে অ' চাই ল'ব আৰু এই আমাৰ গৌতম দা কেনেকুৱা লাগিল এই বহুত মজা ঠাই আৰু এই আমাৰ জীৱন ভাই এয়া মানে পুৰা প'ষ্ট দি আছে মানে বন্ধুসকল ফটোৰ পষ্টটো পিছতো দিব আগতে চাওক না কি ডাঙৰ ডাঙৰ শিল মানে আমাৰ কথিত ভাষাত ক'বলৈ গ'লে একদম বম বৈদ্য শিল আৰু এই শিলৰ মাজতে কোনোবাই উঠিছে চেল্ফি আৰু কোনোবাই মাৰিছে DSLRত ফটো আৰু বন্ধুসকল আপোনালোকক যে দেখুৱাই আছোঁ এইবিলাক ঠাই এইখিনি বস্তু কিছু বছৰ আগলৈকে মাটিৰ ওপৰত নাছিলে এইখিনি বস্তু মাটিৰ তলত সোমাই আছিল আৰু ইয়াক মাটিৰ তলৰ পৰা খান্দি উলিয়াই অনা হৈছে এইবিলাক বহু বছৰ আগতে ৰজা মহাৰজাই প্ৰস্তুত কৰিছিল আৰু এই কথা ময়ো নাজানিছিলোঁ মোক এজন ইয়াৰে ব্যক্তিয়ে ক'লে ইফালে চাই আহিলোঁ আৰু এতিয়া গম নাপাওঁ ইফালে বা কি আছে সিফালে মানুহ কেইজনমান সুধিব লাগিব বাৰু ইফালে এটা ৰাস্তা দেখা পালোঁ চ' মানে এই ৰাস্তাত এতিয়া আগবাঢ়ি গৈ আছোঁ আমি ওপৰত কিবা মন্দিৰখিনি আছোঁ অকল মানুহজনে ক'লে যে ওপৰত কোনো মন্দিৰ নাই আছে মাত্ৰ শিৱলিংগ আৰু সেই শিৱলিংগকেইটা চাবৰ বাবে আমি আগবাঢ়ি গ'লোঁ ওপৰলৈকে আৰু বন্ধুসকল আপোনালোকে এবাৰ চাৰিওফালে ঘূৰি চাওক না কেৱল সেউজীয়া আৰু সেউজীয়া পৰিৱেশ বৰ্তমান যুগৰ বিশ্বত এনেকুৱা চাৰিওফালে সেউজীয়া ঠাই পাবলৈ নাই আৰু আপোনালোকে যদি ইচ্ছা কৰে ইয়ালৈ আহিব পাৰে সেইটো শিৱলিংগ আছে সেইটো ওচৰৰ পৰা দেখাই যায় চাওক শিলৰে পূৰা বনাই থৈ দিয়া আছে সেইটো শিৱলিংগ চ' এতিয়া আহক আৰু বেলেগ ৰাস্তা দি যাওঁ আৰু ইয়াতে এটা শিৱলিংগ আছে এইটো এটা শিৱলিংগ বেয়া ভাগৰ লাগিছে তথাপিতো আপোনাৰ দেখুৱাই আছে চাওক এইটো এটা শিৱলিংগ পাহাৰৰ ওপৰত আছে বেলেগ একো নাই আহক বেলেগ ফালে যাওঁ আৰু বন্ধুসকল বেলেগ ফালে চাবলৈ আমি ইফালে উঠি আহিলোঁ কিন্তু নাজানো ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে হয়তো বেয়া হ'ব পাৰে কাৰণ মই আগতে কৈ থৈছোঁ যে মোৰ মোবাইলটো তাতে পৰি কেনে ভাগি গৈছিল চ' সেইকাৰণে বেয়াখিনি ইগন'ৰ কৰি ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব আৰু বন্ধুসকল আমাৰ স্বপ্ন দাদাৰ চাৰ্টৰ ৰংটো হৈছে ৰঙা আৰু তলৰ ছাবস্ক্ৰাইব বাটনটো ৰঙা সেইটো টিপি দিব কাৰণ ৰঙা বস্তুটো পৰা আপোনালোকৰ মনত অকণমান এনাৰ্জি আহে ক'ৰ পৰা আহিছে ডিব্ৰুগড় অঁ মানে আপাৰ আছামৰ পৰা হয় ইয়াতে আহি কেনেকুৱা লাগিল ভাল লাগিল খোৱা বন্ধুসকল আপাৰ আছামৰ পৰা মানুহ আহিছে ইয়াতে চাবলৈ আপোনালোকে আহিব পাৰে আৰু এতিয়া সেইজন স্বপ্নৰ এলেকাত আহি আছে তেখেতৰ পৰা সুধো বাৰু কেনেকুৱা লাগিল মজা লাগিল সকলোৱে আহিব আৰু বন্ধুসকল আহক এতিয়া ওপৰত উঠি যাওঁ তাতে ঠিক মজা কিবা বস্তু আছে বন্ধুসকল ইয়াৰে গেটখন বন্ধ আছে আৰু সেইকাৰণে আমি ঘূৰি আহিলোঁ আৰু এতিয়া বন্ধুসকল ঘূৰি আহিলোঁ আকৌ খানাৰ ফালে চাওঁ খানাত কি কিবা আইটেম হ'ল এতিয়া বন্ধুসকল আপোনালোকক মই এটা বস্তু দেখুৱাই নাছিলোঁ এইবিলাক হৈছে হনুমানৰ বংশধৰ আৰু আপোনালোকে যদি ইয়ালৈ আহে তেনেহ'লে এইবিলাকৰ পৰা সাৱধান থাকিব কিন্তু নহ'লে সৈতে কাই লৈ যাব পাৰে আপোনালোকৰ হাতত থকা বেগখন আৰে বন্ধুসকল ইহঁতে কিয় ইমানকৈ হাঁহি আছে কিহৰ কাৰণে আহিছে কিবা নতুন ভাল আইটেম বনালে নেকি তলত চাওক বন্ধুসকল ৱাও চিকেন লেগ পিচ আৰু কণী এটা এবাৰ লৈয়ে দিওঁ নেকি চিকেন লেগ পিচ
পুৰা টিকটকত তামাম চলি আছে ন চিকেন লেগ পিচ তাকে মাৰি নহ'ব দিয়া ইয়াত নহ'ব চিকেন লেগ পিচ আৰু বন্ধুসকল আৰম্ভ হৈ গ'ল ডেন্স বন্ধুসকল পিকনিকত আহি যদি ডেন্সে নকৰা কিহৰ পিকনিক খালাহে আৰু সেইকাৰণে পুৰা একদম বিহু ডেন্স টেং ডাং গছে বনে সলালে বাট এই ডেন্স আৰম্ভ হ'ল বন্ধুসকল সিহঁতৰ ডেন্স চলি থাকোঁতে ইফালে সিহঁতৰ খানাই আৰম্ভ হৈ গ'ল আৰু খানাত সিহঁতে মোক মাতিব পাহৰিলে মোক নমতাকৈ সিহঁতে আৰম্ভ কৰিলে আৰু ইফালে চালাড কাটি আছে আমাৰ গুণজিৎ দা আৰু জীৱন দাই চ' এতিয়া আকৌ একদম সিহঁতৰ খোৱা দেখি মোৰো তামাম ভোক লাগি গ'ল চ' সিহঁতক আৰু নকওঁ অকলে বহি যাম আৰু মাংসৰ পাচিটো আগত লৈ নে কি কয় এয়া এইখন কাঁহী আৰু এটা গ্লাছ লৈ বহিয়ে দিওঁ বন্ধুসকল শ্ৰীসূৰ্যৰ বহুতো তিতা মিঠা অভিজ্ঞতা লৈ ঘৰলৈ যাবলৈ ওলালোঁ আৰু ভিডিঅ'ৰ মাজতে আপোনালোকক কিছুমান ফকতে ডাইলগ শুনাই হয়তো বৰ কৰিছোঁ আৰু ভিডিঅ' কোৱালিটিটো মই হয়তো সিমান ভাল নহয় কাৰণ মই আগতে কৈছোঁ যে মোৰ মোবাইলটো তাতে শিৰত পৰি কেনে ভাগি থাকিল চ' সেইবিলাক ইগন'ৰ কৰি যদি এইখিনিলৈকে চাই আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰি দিব আৰু তোমাৰ কমেণ্ট বক্সত জনাব যে আপোনালোকে কেতিয়াবা শ্ৰীসূৰ্য পাহাৰলৈ আহিছিলে নে নাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত দেৰিকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম এতিয়ালৈকে টাটা বাই বাই ভাল পাইছো আৰু